হে বন্ধুসকল, আজি আপোনালোকক কেইটামান চাৰ্জাৰডালৰ আপোনালোকৰ চাৰ্জাৰ যিডাল ব্যৱহাৰ কৰি আছে সেইডালৰ বিষয়ে কেইটামান সৰু সৰু কথা কেইটামান ক'ম। আপোনালোকে ভিডিঅ'টো শেষ কৰি চাওক, বৰ বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দেখাই দিওঁ। ৰ'ব। তাৰ আগতে আপোনালোকেতো দেখিছে চাৰ্জাৰডালত কেইটামান কিছুমান চিম্বল থাকে, সেই চিম্বল কেইটাৰ বিষয়ে মই আজি ক'ম। মই গম পালে আপোনালোকক ক'ম। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰ'ব, তাৰ আগতে মোৰ চাৰ্জাৰডাল আনি লওঁ। ৰ'ব, এইটো আপোনালোকে চাৰ্জাৰডালৰ ইয়াত কিছুমান চিম্বল দেখা পাব। ইয়াতে কিছুমান চিম্বল দেখা পায় ইয়াতে। এই দেখিছে কিবা ডাষ্টবিন কিবা এছ টাইপৰ এইটো। গতিকে এই চিম্বল কেইটাৰ প্ৰত্যেকটো চিম্বলৰে কিবা কিবি মিনিং থাকে আৰু সেই মিনিং কেইটাৰ বিষয়ে আপোনালোকক ক'ম। তো বলক প্ৰথমটো কওঁ। এইটো দেখিছে আপোনালোকে হোম 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 মানে ঘৰৰ নিচিনাকে মানে চিম্বল এটা আছে। দেখিছে আপোনালোকৰ চাৰ্জাৰডাল চাই ল'ব, ভালকে দেখিছে নে ক'ব নোৱাৰো। চাই ল'ব আপোনালোকৰ চাৰ্জাৰটো থাকিব আপোনালোকৰ অৰিজিনেল চাৰ্জাৰ বিলাকত। আচলতে এই যিটো হোম টাইপৰ চিম্বলটো থাকে, এই চিম্বলটোৰ অৰ্থ হ'ল মানে এইটোৱে যে এই চাৰ্জাৰডালৰ যিটো কেপাচিটি, এই চাৰ্জাৰডালৰ যিটো মোবাইলত চাৰ্জ দিয়াৰ যিটো কেপাচিটি, সেইটো অকল হোম কানেকশ্যনত যিবিলাক যিমান ৱাটৰ যিমান ভল্টৰ কাৰেণ্ট আহে, ঘৰত আমি যি কাৰেণ্ট ইউজ কৰোঁ, যিমান ভল্টৰ কাৰেণ্ট ইউজ কৰোঁ, ঠিক তেনেকুৱা ভল্টৰ কাৰেণ্টৰ ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণেহে এই চাৰ্জাৰডাল। অৰ্থাৎ আমি যদি ক'ৰবাৰ জেনেৰেটৰ যিটো ডাঙৰ বৰ্ডখন সেইখনত যদি লগাই দিওঁ বা ছানলাইটৰ পৰা সূৰ্যৰ পোহৰত থকা বৰ্ডত যদি তেনেকুৱা লগাই দিওঁ, মানে তেতিয়া হয়তো চাৰ্জাৰডাল বেয়া হৈ যাব পাৰে। এইটো ইয়াৰ চিম্বল, অৰ্থাৎ আমি এইটো ঘৰুৱা কাৰেণ্টতহে ব্যৱহাৰ কৰিব পাৰো। নাম্বাৰ 1। বন্ধুসকল, এবাৰ আহো নাম্বাৰ 2। নাম্বাৰ 2ত আপোনালোকক কৈছো, ইয়াত আপোনালোকে দেখা পাব এটা মানে এইটো দেখিছে আপোনালোকে, এটা চাৰিকোণীয়া টাইপৰ বৰ্গাকৃতিৰ এটা বস্তু এটা দেখিছে, এটা চিম্বল এটা দেখিছে। আপোনালোকে দেখিছে নে? আপোনালোকৰ চাৰ্জাৰটো চাই ল'ব, ইয়াতে হয়তো ভালকে দেখিব নাপাব। গতিকে এই যিটো চাৰিকোণীয়া এই চিম্বলটো আছে, এই চিম্বলটোৰ অৰ্থটো এইটোৱে হ'ল যে এই যিটো তাঁৰডাল থাকে, আপোনালোকে এই তাঁৰডাল দেখিব, এই তাঁৰডালৰ ভিতৰত ৱায়াৰ কিছুমান থাকে আৰু ৱায়াৰ বিলাকৰ দ্বাৰাই কাৰেণ্টটো প্ৰবাহিত হৈ মোবাইলত আমাৰ চাৰ্জ লয়। গতিকে এই যিটো চিম্বল আছে, এই চিম্বলটোৰ অৰ্থ এইটোৱে হ'ল মানে আপোনালোকৰ যিটো ভিতৰত ৱায়াৰ থাকিব, এই ৱায়াৰ কেইডাল এই ডিজাইনত বনোৱা হৈছে। অৰ্থাৎ মানে এয়া দেখিছে ইটোৰ সিটো গাত লগালে চাওক, আপোনালোকৰ চাৰ্জাৰডাল চাই ল'ব, ইটো সিটো গাত নলগাকে মানে ৱায়াৰটো ধুনীয়াকে বনোৱা আছে, যাতে ইয়াৰ অৰ্থটো ইয়াৰ মানে কাৰণটো এইটো হ'ল, যেতিয়া আমাৰ এই যিটো তাঁৰডাল আছে কেতিয়াবা মানে কি হয়, লিক হয় বা কেতিয়াবা ওলাই আহিলে কি হয় মানে ৱায়াৰডাল ওলাই যাব পাৰে, তেতিয়া মানে এইটো কাৰণে বনাইছে কাৰেণ্টটো যাতে শ্বৰ্ট নকৰে, অৰ্থাৎ লাগিলেও তেতিয়া মানুহক পটককে শ্বৰ্ট নকৰে। অৰ্থাৎ বিপদ সংকুলৰ পৰা কিছু দূৰ আঁতৰত থাকে, অৰ্থাৎ বিপদ অতি কম পৰিমাণে হয়। কাৰণ ইয়াত কভাৰ টাইপৰ লগোৱা বস্তু থাকে, মানে ৱায়াৰডাল কভাৰ টাইপত থাকে, এই চিষ্টেমত থাকে, ইটো সিটো গাত লাগি নাথাকে। গতিকে এইটোৰ অৰ্থ এইটোৱে মানে আপোনাৰ যিডাল চাৰ্জাৰ, সেই ৱায়াৰডাল এনেকুৱা ডিজাইনত বনোৱা আছে, গতিকে আপুনি শ্বৰ্ট কৰাৰ পৰা বহু দূৰ বাচি থাকিব পাৰে। ইয়াৰ পিছত আহো আপুনি আমাৰ এইটো ভিডিঅ'টোৰ নাম্বাৰ 3। 3 নম্বৰটোলৈ আহো। 3 নম্বৰটোত আছে আপোনালোকে দেখিব পাৰিব, ইয়াতে ডাষ্টবিনৰ ছবি এটা থাকে, ডাষ্টবিনত পূৰণ চিন এটা মাৰা আছে, দেখিছে? চাই ল'ব আপোনালোকৰ হেৰিটোত, চাৰ্জাৰটোত ভালকে দেখা নাপায়। গতিকে এই ডাষ্টবিনত পূৰণ চিন যিটো দিয়া আছে, এই পূৰণ চিনটোৰ অৰ্থটো এইটো হ'ল যে আমি যিবিলাক এইটো মোবাইলৰ চাৰ্জাৰ বুলি নহয়, বহুতো ইলেক্ট্ৰিচিটিৰ বস্তুবিলাকত থাকেই এইটো। অৰ্থাৎ অৰ্থটো এইটো হ'ল যে আমি এইবিলাক ইলেক্ট্ৰিচিটিৰ বস্তু আছে, এইবিলাক আমি সদায় ডাষ্টবিনত পেলাব বা য'তে ত'তে আমি পেলাই দিব নালাগে। এইবিলাক আচলতে ৰিচাইকেল হয়, এইবিলাক আমি কোম্পানীক আকৌ আমি ৰিচাইকেল কৰিবৰ কাৰণে গতাই দিব পাৰো, কিন্তু আমাৰ হাতত ইমান ক'ত সময় যে এইটো আকৌ ৰিচাইকেল কৰিবলৈ তেওঁলোকক দি দিম। গতিকে আমি য'তে ত'তে পেলাই দিওঁ, কিন্তু এইটো আচলতে ইয়াৰ অৰ্থ এইটোৱে যে আমি য'তে ত'তে এইবিলাক ডাষ্টবিনে বা ক'তো এইবিলাক বস্তু পেলাই দিব নালাগে। যেনেকে হস্পিটেলৰ বস্তুবিলাক য'তে ত'তে পেলাই নিদিয়ে, ঠিক তেনেদৰে এইবিলাক বস্তু য'তে ত'তে পেলাই দিব নালাগে। এবাৰ মই নাম্বাৰ 4লৈ, নাম্বাৰ 4ত থাকিব আপোনাৰ নাম্বাৰ 4ত থাকিব আপোনালোকে ইয়াতে দেখা পাব এটা এছ টাইপৰ, এছ মানে এনেকুৱা ধৰণৰ, দেখিছে ইয়াতে তেনেকুৱা ধৰণৰ চিম্বল এটা আপোনালোকে চাৰ্জত দেখা পাব। আৰু তাত তলত এটা মানে আৰ লিখি ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ তাতে নাম্বাৰ এটা থাকিব। এইটো অৰ্থ এইটো যে আপোনালোকৰ মানে যিডাল চাৰ্জাৰ আছে, এইটো অৰ্থ এইটো মানে এই চাৰ্জাৰডাল আপোনালোকৰ সম্পূৰ্ণ পৰীক্ষা কৰি ধুনীয়াকে পৰীক্ষা সম্পন্ন কৰি চাৰ্জাৰডাল বনোৱা হৈছে। অৰ্থাৎ সম্পূৰ্ণ বিপদ মুক্ত কৰি বনোৱা হৈছে, অৰ্থাৎ চাই চিতি বনোৱা হৈছে। মানে এনেকে ভাবিব পাৰে আপুনি, এইটো মানে অৰিজিনেল চাৰ্জাৰ বিলাকত এই চিম্বলটো থাকে, এনেকে ভাবিব পাৰে আপুনি। আপোনালোকৰ চাৰ্জাৰ বিলাকত এইটো থাকিব, অৰিজিনেল চাৰ্জাৰ বিলাকত। আৰু গতিকে এইখিনি এই চিম্বল কেইটাৰ বিষয়ে আপোনালোকক ক'লো এইকেইটা। আৰু ৰ'ব আৰু এটা কথা, আপোনালোকে যেতিয়া সৰু আছিল, সৰু মানে ধৰক 5, 6
চতুৰ্থ তৃতীয় এইবিলাক আৰু সৰু যেতিয়া সৰু আছিল তেতিয়া চাৰ্জাৰবিলাক দেখিছিল নে নকিয়া মোবাইল বা কিবা কিবি মোবাইলৰ সৰু মটৰৱালা মোবাইলৰ চাৰ্জাৰবিলাক বিৰাট দীঘল আছিল চাৰ্জাৰৰ যিটো ৱায়াৰ আছিল এই তাঁৰডাল বিৰাট দীঘল আছিল কিন্তু আজিকালি চাওক কিমান ছুটি কাৰণটো কিয় ভাবি চাইছেনে ইয়াৰ কাৰণটো হ'ল এইটোৱে মানে আমি কি কৰো আমি শুই থাকোতে চাৰ্জত লগাই মোবাইলটো চাৰ্জত লগাই পুৰা নেট চলাই থাকো ইউটিউব ফেচবুক পাবজিও মাৰো পাবজি একদম পুৰা পাবজি মাৰি থাকো গতিকে সেইটো কৰিব আচলতে নালাগে অৰ্থাৎ চাৰ্জত লগাই মোবাইলটো ইণ্টাৰনেট ইউজ কৰিব নালাগে বা মোবাইলটো ইউজ কৰিব নালাগে তেতিয়া বেটাৰীটো আমাৰ বহুত প্ৰেছাৰ পায় সেইকাৰণে এই তাঁৰডাল আজিকালি বহুত ছুটি কৰি দিছে আমি বস্তুটো গম ভালকে নাপাওঁ কিন্তু পাওঁ ভিডিঅ'টোত গম পালে নে ময়ো গম পাইছো তেনেকে গতিকে সেইকাৰণে আজিকালি ছুটি কৰি দিয়া হ'ল আপোনালোকে প্ৰত্যেক চাৰ্জাৰতে চাব ছুটি আৰু এটা কথা হ'ল কি আমি কি কৰো কাৰোবাৰ ঘৰত গলো মোৰ নিজৰ চাৰ্জাৰডাল নিব পাৰিলো খুৰা খুৰী পেহা পেহী মামা মামী আইতা ককা আইতা যাৰে মাথোঁ কাৰোবাৰ চাৰ্জাৰ এটা হ'লেই হ'ল আৰু চাৰ্জ দিয়ে দিলো আমাৰ মোবাইলটোত চাৰ্জ দি দিওঁ সেইটো কৰিব নালাগে কাৰণটো হ'ল আমাৰ ধৰক মই এতিয়া যিটো মোবাইল চলাই আছো 3000 mAh বেটাৰী 3000 বেটাৰী আৰু 3000 বেটাৰীৰ কাৰণে মোক চাৰ্জাৰ দিছে আপোনালোকে ইয়াত লিখা থাকিব 100 এনেকুৱা এটা মাইনাছ এডাল আছে 240 ভোল্ট আৰু 0.2A ইয়াতে দেখা নাপাব দিয়ক 0.2A কিন্তু MI ধৰক Note 5 মোবাইল এটা 4000 যিটো বেটাৰী 4000 যিটো থাকিব তাত আপোনালোকে দেখা পাব 2. কিবা বা 3 4 এনেকুৱা দেখা পাব এইটো দেখা নাপাব দিয়ক গতিকে আমাৰ যিটো হিচাপৰ বেটাৰী সেই হিচাপৰ চাৰ্জাৰ গতিকে আমাৰ যিটো মোবাইলটো সেইটো 3000 বেটাৰী মোবাইলটোত যদি আমি সেই মামা মামী খুৰা খুৰীৰ 4000 বেটাৰী চাৰ্জাৰডালেদি চাৰ্জ কৰি দিওঁ কি হ'ব ডেফিনেটলি বেয়া হৈ যাব বেটাৰীটো গতিকে আমি আমাৰ চাৰ্জাৰডাল আমাৰ মানে কি আৰু আমাৰ 3000 বেটাৰীৰ যিটো চাৰ্জাৰ থাকিব তেনেকুৱা চাৰ্জাৰেদি চাৰ্জ দিব লাগে তেতিয়াহ'লে বেটাৰীটো ঠিকে থাকে দীৰ্ঘজীৱী হয় গতিকে মই আপোনালোকক এইখিনি জনালো আকৌ কিবা গম পালে আপোনালোকক আকৌ তেনেকে জনাম গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু তলত কমেণ্টটো কৰি দিব তেতিয়াহ'লে আকৌ গম পাম আজিলৈ থৈ লওঁ চাৰ্জাৰডাল বাই বাই